মানে ফার্স্ট প্রাইজ হয় এতে 5 লাখ টাকা, সেকেন্ড হল 3 লাখ টাকা আৰু থার্ড 2 লাখ টাকা, ফোর্থ। তো হেল্ল' নমস্কাৰ বন্ধুসকল, মই সৌৰভ কলিতা আৰু আপোনালোক সৌৰভ কলিতা ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আছোঁ নলবাৰী, মানে নলবাৰী বুলি ক'লে সেই নলবাৰী নহয় আকৌ, এইটো নলবাৰী মানে কি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়। কেইদিনমান পিছত এটা এনেকুৱা খেলা হ'ব ন, মানে এটা বেলেগ ধৰণৰ খেলা হ'ব। সেই খেলটোৰ কথা কৈ আছোঁ বাৰু, কি ধৰণৰ খেল হয়, আৰু যদি কোনোবাই যদি যোগদান কৰিম বুলি ভাবিছে ন, কৰিব পাৰে। তো ইয়াৰ পৰা যাব ওলাইছোঁ আমি, একদম তালৈকে যাওঁ বাৰু। বহুত ৰ'দ দিছে একদম, চাওক না, আবেলিৰ ৰ'দটো বহুত একদম ধৰিছে। আজি দিনটোৱে ৰ'দ দিয়া নাছিল বাৰু, এই মাত্ৰহে দিলে ৰ'দটো। দিলোঁ বহি নেকি? ফ্ৰণ্টত কিয় কৰিম? বেক কেমেৰা আছে মোৰ, বেক কেমেৰা 108 মেগাপিক্সেল। এটা গান বজাব আপোনালোকে শুনি থাকক। বৈদ্য পানী পিয়া লাগছে, পানী এটা কাই দিব, আপোনালোকে নেদিলে কাই দিব, হা শুনি দিব হে। এই ভিজি গ'ল একদম ঘামতে, এইবিলাক দেই পানী চানী একো জিকা নাই দেই, এইবিলাক ঘামতে এনেকৈ জিকি গ'ল। তো যিয়ে নহওক, ইমান কষ্ট কৰি পাহাৰত বগাই বগাই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, অলপমান কি কৰি দিব আৰু, হেল্প চেল্প কৰি দিব নে কি? ভাল লাগিব তেতিয়াহে, নে কিবা কৈছে আৰু? এইবিলাক পেনত মোটা নাই দেই, এইবিলাক নাভাবিব আৰু, পেনে চেনে মোটা বুলি নাভাবিব। এইবিলাক ঘামতে ভিজি গ'ল মানে। कौन है ये लोग? कहां से आते हैं? নহয় দেই, এইবিলাক খাম হয়, পানীত জিকা নাই, এতিয়া পানী বৰষুণ দিয়া নাই। যিয়ে নহওক ভিডিঅ'টো চাই থাকক, শেষলৈকে চাই থাকিব আৰু ন, তেতিয়াহে আমাৰো ভাল লাগিব ন। ভালকে চাই থাকক আপোনালোকে, ধুনীয়াকে দুষ্ট নকৰিব আৰু এটা ভাল চাই কমেণ্ট দিব। আপোনালোকে দুষ্ট নকৰিব দেই, ভালকে চাই দিব, শান্ত মনে চাব, দুষ্ট নকৰিব, শাৰী পাতি চাব। কি খেল আছিল এইটো? ফিচাৰী, ফিচিং। কম বাৰু, ছাছপেন্স, ডাইৰেক্ট ক'ব নোৱাৰি, কাৰণ বহুত ডাঙৰ খেল হয় আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত। মানে আমাৰ ওচৰে পাঁজৰে ইমান ডাঙৰ খেল হোৱাই নাছিলে, ফাৰ্ষ্ট টাইম মানে মই হৈ থাকে বাৰু, হৈ থাকে না খেলটা, এইবাৰে ফাৰ্ষ্ট টাইম হয়। মানে কি ক'ম আৰু, ইমান ডাঙৰ খেল আমাৰ ওচৰতে হয়। আৰু এইটো খেল মানে কি আৰু, এইটো খেল নহয় আচলতে, টেলেণ্ট হয়, টেলেণ্ট এটা, নিজৰ ওপৰত টেলেণ্ট। যদি আপোনালোকে খেলিম বুলি ভাবিছে ন, আহিব পাৰে, যোগদান কৰিব। কিবা জইন ফিজ লাগে নেকি? 2000 টকা জইন ফিজ। গৈ আছোঁ, কি খেল গম পাব এতিয়া, তালৈকে গৈ আছোঁ আমি। ইয়াৰ পৰা যদি পৰোঁ না, মা কচোন হাড্ডি মুড্ডা একদম গোটেই চাফা। তো ইয়াৰ পৰা ভালকৈ নামিব লাগিব দেই। আইও, এটা হাড্ডি বিচাৰো নাপাব, মানে চাওঁ না, ইমান তলত, এই তলত যাই পাম, দেখিছে ন। ই মানে কি, মানে বিৰক্তি লাগি গৈছে, মানে খালি এনি টাইম য'তে ত'তে ৰখি 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 খালি ৰিল চিল বনাই থাকে। এই ৰ, কি মানে ই ৰিল ৰিল ৰিল, কি মানে কি পোৱা এইবিলাক দি, হে কি পোৱা? ৰ মাইকটা ল, ভালকৈ অলপমান কিবা এটা কম বুলি ভাবছে যিহেতু। কি ক'ব লাগিব, তহঁতে ইণ্টাৰভিউ ল'ব লাগছে। মানে আমাৰ গান বাজিলে তাৰমানে ৰিলৰ প্ৰতি এটা নিচা, এডিক্টেড, উই আৰ এডিক্টেড উইথ নিচা। মানে কি হ'ল, ইনষ্টা ৰিল, টিকটক আছিল আগতে, টিকটকটো বেন কৰি দিল বৰ্তমান, হোৱাট এভাৰ। টিকটকটো বেন হ'ল, একো কথা নাই, কিন্তু ৰিল হ'লে এটা ভাল হ'ব লাগে, ষ্টেণ্ডাৰ্ড কোৱালিটিৰ ৰিল হ'ব লাগে, ভাল লাগে। আপোনাৰ ফিল্টাৰ থিল্টাৰ লয়, কাৰণ আমাৰ ঠকলাবিলাক এনেও বেয়া থাকেতো, ফিল্টাৰ থিল্টাৰ লগাই পেলাই ধুনীয়া হয়। আপোনালোকে এতিয়া ইউটিউবৰ মানুহখিনি বুজি নাপাব দিয়কচোন। তো মানে ৰিলত এটা মানে ইম'চনেল থাকে। মই ইউটিউবকো ৰিকুৱেষ্ট কৰোঁ, মই নিজেও ইউটিউব কৰাম, লগালে আমাক অলপ ধুনীয়া দেখা পাব, তেতিয়া মানুহখিনি ছোৱালীখিনি অলপ ভাল পাব, দেখা পায় হেণ্ডচম বুলি ভাবো। আমিতো এনে দেখাত হেণ্ডচম নহয়, ফিল্টাৰ থিল্টাৰ লগালে অলপ হেণ্ডচম হওঁ বাৰু, সেইটো কথা বেলেগ। তো থাকিব আপোনালোকে। এখেতে কোৱাৰ মতলব হৈছে মানে কি, ৰিল যে বনায় না ল'ৰাবিলাকে মানে ছোৱালী পতাবৰ কাৰণে মানে ৰিল বনায় আৰু কি, যেনেকৈ কথাখিনি ক'ল মানে মই বুজি পালোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চে মানে ক'ল যে ই যে ৰিল বনায় বা নাইবা ল'ৰাবিলাকে যে ৰিল বনায় মানে কি ছোৱালীবিলাকক পতাবৰ কাৰণে। আপোনালোকৰ মতামতটো দিবচোন, যদি মিছা কৈছে একদম গৰু মাৰি দিব হা, মই আছোঁ সাক্ষী। তো বন্ধুসকল, মেইন কি থাম্বনেইলত যিটো মানে দিছিলোঁ ন, এই যে এটা বিশেষ খেলা হ'ব বুলি কৈছিলোঁ, এইটোৱে হয় পুখুৰীটো, এইটো চাওক, থাম্বনেইলত দিয়াৰ নিচিনাকৈ এইটোৱে পুখুৰী হয়। আৰু এই পুখুৰীটোতে মানে কি ফাৰ্ষ্ট দেখাই আছোঁ বাৰু, খেলখন হ'ব কি বৰশীৰে মাছ মৰা। এই চাৰ্টখন দেখাই আছোঁ আপোনালোকক, মানে ফাৰ্ষ্ট প্ৰাইজ হয় ইয়াতে 5 লাখ টকা, সেকেন্ড হল 3 লাখ টকা আৰু থাৰ্ড 2 লাখ টকা, ফোর্থ 1 লাখ টকা, এনেকৈ মানে 7টামান প্ৰাইজ আছে। তো কোনোবাই যদি খেলিম বুলি ভাবিছে ন, এতে জইনিং কৰিব পাৰে। চাওক ইমান ধুনীয়া, চাওক ইমান ডাঙৰ ডাঙৰ মাছবোৰ কিবা কৰি আছে মানে,
চাওক ইয়াতে খেলখন হ'ব আৰু ধুনীয়াকৈ আৰু দাদা এজন আছে ইয়াতে মানে খেলখন পৰিচালনা কৰিব ইহঁতে মানে দাদা কি ইয়াতে কি ফাৰ্ষ্ট প্ৰাইজ কিমান দিব আপোনালোকে 6 লাখ টকা দিব ন চৰি 5 লাখ টকা মানে কি এইটো ফাৰ্ষ্ট হয় নেকি এইটো খেলাখন ইয়াতে বৰ্তমানতো আমাৰ ফালে প্ৰথমে ক'ব লাগিব প্ৰথম ন 10 তাৰিখে হ'ব ন খেলখন তো কোনোবাই যদি জইন কৰিম বুলি ভাবিছে ন এতিয়া জইন কৰিব পাৰে গোৱালপাৰা ডিষ্ট্ৰিক্টত হয় বুকিং নম্বৰ বুকিং কৰিব লাগিব নাম্বাৰটো কৈ ডিছক্ৰিপশ্যনত দি দিম বুলি কৈ দিম বুকিং কৰিব বিচাৰিলে মানে এইটো বুকিং কৰিব লাগিব দেই যদি কোনোবাই বুকিং কৰিব খোজে মই ডেছক্ৰিপশ্যনত দি থৈ দিম বাৰু তাতে বুকিং কৰিব পাৰিব আৰু অন দা স্পটতো পাই যাব বুলি মানে আহিব আপোনালোকে ভিজিট কৰিব ইয়াতে আৰু পাই যাব ধুনীয়াকৈ 9 তাৰিখে আহিব লাগিব তো ইয়াতে হ'ব খেলখন বহুত ডাঙৰকৈ হ'ব দেই গোৱালপাৰা ডিষ্ট্ৰিক্টত মানে ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে ইমান ডাঙৰ মোটামুটি মেঘালয়ৰ পৰা আহিব মানুহ মেঘালয় নাগালেণ্ড মণিপুৰ মানে এই মানে এৰিয়াৰ গোটেইখিনি আহিব আৰু অঞ্চলৰ মানে মেঘালয় আপোনাৰ মেঘালয় ৰাজ্যৰ আছে প্লাছ আপোনাৰ মেঘালয়খিনি এইটো এক্সট্ৰা পৰি যায় এইটো প্লেচটো পৰে আপোনাৰ অসমতে পৰি যায় প্লাছ আপোনাৰ মেঘালয়ৰ পৰা আহিব প্লাছ আপোনাৰ অৰুণাচলৰ ছাইডৰ পৰা সেনেকুৱা আহিব প্লাছ আপোনাৰ নাগালেণ্ডৰ পৰা বুকিং হৈছে নাগালেণ্ড অৰুণাচল এনেকৈ দাদাহঁতে কোৱা মতে নাগালেণ্ড অৰুণাচলৰ এইখিনি বুকিং হৈছে গোটেইখিনি সম্পূৰ্ণ প্লাছ আৰু এতিয়া আপোনাৰ মেঘালয়টো ওচৰতে হয় দাঁতি কাষৰীয়া আমাৰ ৰাজ্য হয় লগতে লাগি আছে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰে আহক সকলোৱে আহক মিলিজুলি এটা আমি জাগৰণ কৰোঁ নতুন জাগৰণ ফিচিং কম্পিটিশ্যন যোনটো হৈছে হৈ থাকে সৰু সুৰাকৈ বহুত কম্পিটিশ্যন হৈ থাকে কিন্তু এতিয়া নতুনকৈ যোনটো আমাৰ ফিচিং কম্পিটিশ্যন ইয়াতে বহুত এইটো পুখুৰীত আমি কিন্তু বহুত হুলস্থুল শুনি পাই আছোঁ ডাঙৰ ডাঙৰ মাছো আছে আপোনালোকে আহক কম্পিটিশ্যনত ভাগ লওক আৰু ডিছক্ৰিপশ্যনত আপোনালোকৰ নাম্বাৰটো দি থোৱা হৈছে তো আপোনালোকে কণ্টেক্ট কৰক 3000 ৰুপিজ আপোনাৰ জইন ফিজ হয় 9 তাৰিখে আপোনাৰ লাষ্ট ডেট হ'ব 10 তাৰিখৰ পৰা খেলা হ'ব হয় মানে 3000 টকা জইন ফিজ হয় তো আৰু ইয়াতে কি জাকৈ খালো এইবিলাক নহয় ইয়াতে বৰশীৰে মাছ মানে বৰশীৰে কম্পিটিশ্যন হ'ব ইয়াতে খেলখন ধুনীয়াকৈ সেইটো মানে খেলখনৰে এইবিলাক পৰিচালক হয় এইবিলাক দাদাবিলাক ফিচাৰী ন এই গোটেইখিনি ফিচাৰী তেখেতে এতিয়া বৰ্তমান মালিকী সত্ৰত আছে এখেতে তো দাদাৰ নামটো কৈ দিব অলপ হয় মোৰ নমস্কাৰ মোৰ নাম জ্যোতিৰ্ময় ৰাভা জ্যোতিৰ্ময় ৰাভা ন হয় জ্যোতিৰ্ময় ৰাভা এতিয়া খেলটো পাতিব বিচাৰিছোঁ কাৰণ তেনেকৈ মই খেল পাতাও নাই এইবাৰ মানে নতুনকৈ খেল পাতিম বুলি ভাবিছোঁ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু যদি হেৰি হয় ভালকৈ মই আৰু পিছৰবাৰ আৰু নিশ্চয় আৰু বহল ভিত্তিত আপোনালোকে কৰিব পাৰিম কাৰণ এইবাৰ যিহেতু প্ৰথম হয় তেনেকৈ গোটেই মানে ৰাইজৰ সহযোগিতা মই কামনা কৰিছোঁ নিশ্চয় পাব নিশ্চয় সকলোৱে সহযোগিতা কৰিব বাৰু আপোনাৰ পাই যাব সহযোগিতা সকলোৰে পাব তো যিবিলাক ভিউৱাৰ আছে মানে ন ওচৰে পাঁজৰে যিবিলাক আছে বা দূৰৰ হ'লে একো কথা নাই মানে কি 5 লাখ টকা এমাউণ্টটো ইমান সৰু কথাও নহয় বহুত ডাঙৰে ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে যদি কোনোবাই নতুনকৈ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ' বনাবলৈ তেতিয়াহে ময়ো সাহস পাম ঠিক আছে ধন্যবাদ নতুনকৈ যাই সোমাইছে ছাবস্ক্ৰাইব কৰি দিব দে আৰু